গুড মৰ্ণিং এভৰিৱান। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি হ'ল বিশেষ এটা ভাড়া ওলাইছে। ভাড়াটো ডিব্ৰুগড়লৈ যোৰহাটৰ পৰা ৩৫০০ টকাত বন্ধ হৈছে। কেনেকৈ যাওঁ, কেনেকৈ কি কৰোঁ চাওঁ। আহি আমি এতিয়া ডিব্ৰুগড় পালোহি। ডিব্ৰুগড় এতিয়া অভাৰব্ৰিজৰ বগীবিল অভাৰব্ৰিজ পাৰ হ'বলৈ লৈছোঁ। এতিয়া মই কাষ্টমাৰকেইজনক হেৰিত ৰাখি তেওঁলোকে নমা ঠাইত ৰাখি এতিয়া মই আকৌ উলটিছোঁ। ডিব্ৰুগড় বগীবিল পাৰ হৈ আপোনাৰ ইয়াতে এইফালৰ পৰা মাজুলী যাব পাৰি। তো তেওঁলোকে মাজুলী যাবলৈ ইয়ালৈ আহিলে। একচুৱেলি মাজুলী আপোনাৰ তেওঁলোকে যোৰহাট হৈও যাব পাৰিলেহেঁতেন, কিন্তু যোৰহাটৰ পৰা ফেৰী ৰাস্তা ফেৰী বন্ধ আছে, পানী এতিয়া কেইদিন বহাৰ কাৰণে। তো তেওঁলোকে ইফালৰ পৰা যাব ল'লে। তেওঁলোকক থৈ মেলি মই এতিয়া উভতি গৈছোঁ। এইফালে আগলৈ আছে আপোনাৰ বগীবিল দলংখন। মই এতিয়া আকৌ বগীবিল দলং উঠিমগৈ। তেতিয়াহ'লে মই এতিয়া আছোঁ বগীবিল দলঙৰ মাজত, এটা সুন্দৰ পৰিৱেশৰ মাজত। এয়া চাওকচোন কিমান সুন্দৰ। এতিয়া যোৰহাটলৈ ঘূৰি গৈ আছোঁ। আপোনাৰ ইয়াততো পূৰা বতাহ দি আছে। কিমান ধুনীয়া ৰাস্তা চাওকচোন। মই পিছে এবাৰ প্ৰথম আহিছোঁ বগীবিল দলঙলৈ, আগতে অহা নাছিলোঁ। 2-1 ফটো নিজে তুলিলোঁ। ফটো তুলি দিয়া মানুহে নাই, তো সেইকাৰণে নিজে তুলিলোঁ, চেল্ফি ল'লোঁ। ইয়াত গৈ আছোঁ ঘৰৰ অভিমুখে। আজি ভাড়াটো মাৰি ভালেই লাগিলে। এতিয়া আমি পালোহি আপোনাৰ ডিব্ৰুগড় বিখ্যাত ৰঙালাও বজাৰ। এয়া ৰঙালাও ওলাই আছে চব, ডাঙৰ ডাঙৰ ৰঙালাও বজাৰ। এইখিনিতে আছে টোলগেট এখন। এই টোলগেটখন পাৰ হ'লেও আপুনি ৰঙালাও বজাৰখন পাব। এইখন টোলগেট। এই টোলগেটখন বৰ্তমান অপেনিং হোৱা নাই বাৰু। এইখনে এই ডিব্ৰুগড় সোমোৱাৰ আগে আগে যিখন অভাৰব্ৰিজখন যে আহে ৰেলৰ, দেখি ভাল লাগে, সেইকাৰণে তুলি থ'লোঁ ভিডিঅ'টো। এনেকৈ গৈ আছোঁ আৰু বন্ধুসকল। ফাইনেলি পালোহি এতিয়া আপোনাৰ গৌৰীসাগৰ। এই গৌৰীসাগৰ ৰাস্তাখন কেতিয়া ভাল হ'বগৈ মই ক'ব পৰা নাই আৰু। বহুত দিনৰ পৰা ঠিক কৰিমকৈ এনেকেই পৰি থৈছে আৰু। তাতকৈ আমাৰ যোৰহাটত পিছতেই কাম আৰম্ভ হৈছিলে, কিন্তু যোৰহাটতে সোনকালে হৈ গ'ল। গৌৰীসাগৰ নহ'ল আৰু, এনেকেই থাকিলে আৰু। এই ৰাস্তাখিনি যাবলৈ বৰ কষ্ট। ধূলি দেখিছে ন? চাওকচোন বাৰু কেনেকুৱা ৰাস্তা বাৰু, যাবই পৰা নাই, এনেকুৱা ৰাস্তা। মই এতিয়া আহি আপোনাৰ মেলেং টোলগেটটো পালোহি। এইটো আৰু যিটো আমাৰ ৰাইজৰ তেজ উৰিবলৈ বনাই থৈছে। হৈ আহিছোঁ টোলগেটটো। এইটো আৰম্ভ হ'ব, বেছিদিন নাই। এতিয়া খৰখেদাকৈ কেলৈ আহিলোঁ, আজি আকৌ এটা মোৰ ভাড়া লাগিছে লোকেল, সেইকাৰণে মই খৰখেদাকৈ আহিছোঁ। পামহি আৰু এতিয়া কেইটা বাজিলে আপোনাৰ টাইম হৈছে 4টা বাজিবলৈ 4:05 হ'ল। 4:05 মই পাই যামহি আৰু। 4:30 মই আমাৰ গাঁও পামগৈ। গাঁৱৰ পৰা ভাড়া এটা আছে আৰু। আপোনালোকক যে কৈছিলোঁ যে আৰু এটা ভাড়া লাগিছে বুলি, তো সেই ভাড়াটো মাৰিবলৈ মই এতিয়া বৰ্তমান আহিলোঁ। আহি পালোহি মই এতিয়া সঞ্জীৱনী হস্পিটেল। এইখন অকণমান আগত দেখিছোঁ সঞ্জীৱনী হস্পিটেল হয়। এই সঞ্জীৱনী হস্পিটেলত দেখাই মেলি যামগৈ আৰু। তেখেতৰ ল'ৰাটো বোলে গা অকণমান অসুখ, তাকে দেখাবলৈ আহিলে। তেতিয়াহ'লে ফাইনেলি মই আহি এতিয়া ঘৰ পালোহি। গা পা ধুলোঁ। এতিয়া গা পা ধুই এতিয়া অকণমান ফ্ৰেছ হৈছোঁ। ভাড়াটো মৰা হ'ল, 2টা ভাড়া মাৰিলোঁ আজি। এটা আপোনাৰতো ক'লোৱে, যোৰহাট টু ডিব্ৰুগড় গৈছিলোঁ, আৰু নেক্সটটো এটা লোকেল ট্ৰিপ মাৰিলোঁ, সেইটো দেখালোৱে আপোনালোকক।
তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে বেয়া পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে বাই বাই কৈ দিয়া, বাই বাই।